তো গাইছ এতিয়া গৈ আছোঁ আমি আমাৰ যিহেতু ওচৰতে এখন ৰঘুনাথ মন্দিৰ আছে তাতে গৈ আছোঁ। তো বলক আগলৈ ভিডিঅ'টো তো নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ নিলামৰ ব্লগটো স্বাগতম জনালোঁ। তো গৈ আছোঁ আজি দৌল চাবলৈ। আৰু যিহেতু আমাৰ ওচৰতে হয় এখন দেউল, মানে আমাৰ ওচৰতে নহয়, আমাৰ অসমৰ দ্বিতীয়টো মানে দৌল মন্দিৰ বুলি জনা যায়, সেইখন চাবলৈ গৈ আছোঁ। তো যোৱাবাৰে গৈছিলোঁ, এইবাৰে যাবলৈ আমি ওলাইছোঁ। তো আৰু আগত আছে বাতি, এয়া বাতি আৰু ৰুবুল, আৰু চাইকেলখন থৈ আহিলোঁ সতীশ দাহৰ। আচলতে ৰাস্তাটো বহুত ধূলাৰ কাৰণে এতিয়া গৈ আছোঁ খোজকাঢ়ি। আৰু এতিয়া পালোঁ খামাৰপাৰা, আৰু গৈ আছোঁ এতিয়া এই পথাৰখনে দিয়া। আৰু এইখন পথাৰ এৰি থৈ আহিলোঁ, আৰু এতিয়া গৈ আছোঁ এইখন পথাৰ এৰিলে ডাইৰেক্ট মন্দিৰটো পাই যাম। তো এইখিনি খামাৰপাৰা বোলে চন্তাপাৰা বুলি কয়। আৰু এতিয়া গৈ আছোঁ এই দিয়া হালপি আৰু এইখন বনাই আছে এখন ফাৰ্ম, চাওক নতুনকৈ কাৰবা ফাৰ্ম নাজানো। তো এতিয়া গৈ আছোঁ আৰু চাওক না গাইছ, ফাইনেলি পাই গ'লোঁ এয়া মন্দিৰ। আৰু চাওক ধূলা গাইছ, গাড়ী এয়া চাওক মন্দিৰ পাই গ'লোঁ। আৰু এতিয়া যাব লাগিব তাতে। তো বলক আমি এয়া মন্দিৰত, আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ। এয়া চাওক পুলিচৰ গাড়ী। মানুহ চাওক না গাইছ, আৰু কিমান মানুহ হৈছে, তো বহুত বেছি হৈছে। এয়া চাওক ৰং লাগিছে চুলিত, ফাৰিজাৰ ৰং লাগিছে। আৰু মানুহ চাওক না গাইছ, আৰু এতিয়া লাইন লাগি আছোঁ বয়াকাৰীৰ কাৰণে ৰামপুৰ। আৰু মানুহ চাওক না গাইছ, আৰু বহুত বেছি ভিৰ হৈছে আজি প্ৰথমটো দৌল। চব মানুহ আচলতে বহুত বেছি ভিৰ হৈছে, আৰু গৰমো হৈছে, সেনেকুৱা এটা গৰম। ফাইনেলি এতিয়া হয় কাঢ়ি ল'লোঁ, আৰু এয়া চক মানুহ, আৰু এয়া ফটা চটা লৈ ল'লোঁ। আমি আহিলোঁ পূজা কৰি, এতিয়া খেচাৰি খাবলৈ। এয়া চক মানুহ খেচাৰি খোৱা গাইছ, মানুহ চক নাই খেচাৰি খোৱা। এতিয়া ভাত খালোঁ, আৰু ভাত খোৱাৰ পিছত মানে ৰৈ আছোঁ, যিহেতু বহুত গৰম দিছে আচলতে। আৰু এনেকৈ আৰু খেচাৰি খালোঁ, আৰু এতিয়া অলপ কিবা কিনি চাই কেনে ঘূৰিলে এনেই যাব লাগিব ঘৰত। তো বাই বাই। আৰু এইটো হৈছে পুৰণা ৰাম মন্দিৰ, আৰু এইটো হৈছে নতুনকৈ বনা ৰাম মন্দিৰ। এয়া চাওক, আচলতে মানুহ বহুত হৈছে আজি। এইটো হ'ল বৰ্তমান ইয়াতে থকা মন্দিৰটো। এতিয়া ৰাহুল চম্পক দিব দিছে, কেমেৰা এটা ধৰিব দিছিলোঁ। আৰু ৰাতি ইয়াতে কিবা হ'ব চাগে। তো ফাইনেলি এতিয়া পূজা টুজা শেষ হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ ঘৰত। আচলতে বহুত বেছি ভাল লাগিল, খোজকাঢ়ি যাব লাগিব। আচলতে আমি লৈ অহা নাই চাইকেল, ধূলা বেছি কাৰণে। এয়াই আৰু পূজা, সেইখনে ৰঘুনাথ মন্দিৰ। তো এয়া আছোঁ মই। তো যদিহে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অহাকালি নেক্সট বহুত বেছি ধামাকা ভিডিঅ' হ'ব। অহাকালি খেলিব লাগিব ৰং, তো আৰু ক'ৰবাত যাব লাগিব। তো আপোনালোকে চাই থাকিব কেনেকুৱা হয় অহাকালিৰ ভিডিঅ'।